আপোনালোক সকলো ভালে কুশলে আছে আমি এফালে আহি আছো আইথানলৈ বুলি আৰু এইফালে মালিকে পুৰা গাড়ী চলাই আহিছে আৰু আমি এতিয়া গৈ অলপ শৰাই আগবঢ়াম চাকি এগছি দিম আৰু ৰূপৰ ফুল এপাহো দিম কাৰণ আমি মানে চোৱাই চাইছিলোঁ তেতিয়া মানে অলপ দুখ ধৰিছে আইৰ দুখ আছে সেইকাৰণে এইখিনি দি আমি সকলো দুখখিনি মাৰ্জিত কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আমি আইথানলৈ বুলি আহিছোঁ এতিয়া এয়া গৈ আছোঁ আইথানলৈ এয়া আৰু আইথানখন আছে শিৱঙৰ টোপনি সৰি দে ৰাইজ টোপনি নহয় পিছত আপোনালোক জনাই আছোঁ তই বুলি কৈছে মই মানে এয়া দেখিছেনে গাইছ আৰু অলপ সময় আছে পামগৈ এতিয়া আৰু এইফালে আমি আহি পাই গ'লোহি আইথানখন বহুতে ক'ত আছে গম নাপায় আইথানখন আছে চিচি বৰগাঁৱত টকুবাৰী এটা গাঁৱলীয়া ৰাস্তা ফালে সোমাই আহিব লাগে অলপ ভিতৰত আছে তো আমি প্ৰথমতে গম পোৱা নাছিলোঁ আইথানখন ক'ত আছে বহুতৰ লগত অলপ কণ্টেক্ট কৰি আৰু মানে এইফালে আইথানখন বিচাৰি ওলাই এয়া পাই গ'লোহি আইথানত আৰু এইফালে মই সোমাই যাব লৈছোঁ আইথানৰ ভিতৰখন আপোনালোকক দেখাই দিওঁ বলক বহুতৰ মুখত শুনি থাকোঁ আইথান এখন আছে বুলি কিন্তু আমি আহি পোৱা নাছিলোঁ প্ৰথম আহিছোঁ আইথানলৈ বুলি আৰু এইফালে আছে শিৱ মন্দিৰ এয়া অলপ পিছত আমি এইফালে সেৱা কৰিম এইফালে আইগৰাকীয়ে এয়া খুলি আছে আমি প্ৰথম আহিছোঁ দেই এইফালে আইগৰাকীয়ে ক'লে যে অকণমান চফা কৰি দেচোন মই এইফালে পূৰা চফা কৰাত লাগি গৈছোঁ এই আইথানৰ বহুতো মহৎ আছে বুলি শুনা পাইছোঁ আৰু আপোনাৰ যদি কিবা মনৰ আশা আছে আপুনি আহি কিনি আইগৰাকীৰ লগত কথা পাতি যদি চাকি বন্তি দিয়ে তেনেহ'লে আপোনাৰো মনৰ আশা পূৰণ হ'ব আইক যদি আপুনি মনেৰে ধ্যান কৰে আপুনি যিয়ে মনৰ আশা আছে সকলোখিনি পূৰণ হয় ইয়াত সকলোৱে আহিব পাৰে আৰু আপোনালোকে যদি আইথানখন ক'ত আছে আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব মই আপোনালোকক গোটেই ডিটেইলছটো দি দিম আইৰ লগত কথা পাতি ধুনীয়াকৈ আই শৰাই দিব পাৰিব আপোনালোকে